নমস্কাৰ, নতুন এটা ৰেচিপি লৈ মীনাক্ষীজ কিটচেনলৈকে পুনৰবাৰ আদৰণি জনাইছোঁ। আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে কণীৰ ৰেচিপি এটা। মই কণী বইল কৰি লৈছোঁ আৰু পিঁয়াজ আৰু বিলাহী মিহি মিহিকৈ কাটি লৈছোঁ। আলু আৰু ফুলকবি অকণমান সিজাই লৈছোঁ। প্ৰথমতে মই কণীকেইটা ভাজি ল'ম। মই সিজোৱা কণীকেইটা এনেদৰে চুৰিৰে অকণমান নকিয়াই দিছোঁ, নহ'লে তেলত দিলে ফুটিব পাৰে। অকণমান নিমখ দিছোঁ, অকণমান হালধি আৰু অকণমান ইচিকুট মই লাল মিৰ্চ পাউডাৰ দি দিছোঁ। দি এইখিনি এতিয়া ভাজি ল'ম। কেৰাহীত মই মিঠাতেল গৰম হ'ব দিছোঁ। দি কণীকেইটা অকণমান ভাজি ল'ম। একেখিনি তেলতে মই এতিয়া তেজপাত দিছোঁ, জিৰা আৰু লং, ইলাচি, দালচেনি এইখিনি অকণমান ভাজিম। লগত মই পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি নিসিজালৈকে মই ভাজিম। এতিয়া মই ইয়াতে অকণমান নিমখ দি দিছোঁ। নিমখ জোখ অনুসৰি দিব আৰু আদা নহৰু পেষ্ট এচামুচ দি দিছোঁ। লগতে জিৰা গুড়ি, জালুকৰ গুড়ি আৰু ধনিয়া গুড়ি আধা চামুচ দি দিছোঁ আৰু কেঁচা জলকীয়া 2টা দিছোঁ। দি এইখিনি অকণমান ভাজিম। এতিয়া মই মিহি মিহিকৈ কাটি থোৱা বিলাহীখিনিও একেলগে দি দিছোঁ। বিলাহী আৰু পিঁয়াজখিনি যেতিয়ালৈকে ভালদৰে সিজি নাযায় মই তেতিয়ালৈকে ভাজিম। পিঁয়াজখিনি প্ৰায় সিজিলে এতিয়া মই সিজাই থোৱা আলু কেইটুকুৰা দি দিছোঁ আৰু আলুখিনি অকণমান পিঁয়াজ আৰু বিলাহীৰ লগত লগ হোৱাকৈ লৰাই দিছোঁ। তাৰপিছত মই ফুলকবিখিনিও দি দিছোঁ একেলগে। মই 2-3 মিনিটৰ বাবে ঢাকনি লগাই দিছিলোঁ। ঢাকনি গুচাই এতিয়া দেখিছে কিমান ধুনীয়া হৈছে দেখিবলৈ। আৰু এতিয়া মই ইয়াতে জোখ অনুসৰি পানী দি দিম। মই ডাঙৰ কাপটোৰে 1 কাপ পানী লৈছোঁ। আপোনালোকে নিজৰ জোখ অনুসৰি দিব। গ্ৰেভিটো যদি বেছি ডাঠ কৰিব বিচাৰে তেতিয়াহ'লে পানী কমাই দিব। আকৌ মই 2 মিনিটৰ বাবে ঢাকনি লগাই দিলোঁ। ইয়াত ঢাকনি গুচাই ধুনীয়াকৈ উতল আহিছে। এতিয়া মই ভাজি থোৱা কণীকেইটা দি দিম। আমাৰ কণীৰ তৰকাৰীখন প্ৰায় ৰেডিয়ে হৈ গ'ল। এতিয়া মই ইয়াতে কাটি থোৱা পিঁয়াজৰ পাত আৰু কেঁচা ধনিয়া দি দিম। আপোনালোকে মোৰ এই ৰেচিপিটো কেনেকুৱা পালে জনাব আৰু যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেতিয়াহ'লে নতুন এটা ৰেচিপিৰ সৈতে আপোনালোকক পুনৰবাৰ লগ পাম। ধন্যবাদ।